हेलो गाइस की खबर सकलोरे আজি মই বনাবলৈ লৈছো সৰু আলুৰে হৈতে এয়া মাছ বনাবলৈ লৈছো ভিডিওটো সম্পূৰ্ণকৈ চাব বুলি আশা ৰাখিলো মইনো কেনেদৰে বনাও সৰু আলুৰে মাছ আহকচোন চাও ভিডিওটোলে আগবাঢ়ো এয়া মই আলু কেইটা কুকাৰটোত বইল হ'বলৈ দিম এটা সিটি মাৰিবলৈকে ৰাখি দিম মই মাছ লৈ লৈছো মই এইখিনি মাছ বনাম সৰু আলুৰে এবাৰ মই মাছখিনি ভাজিবলৈ কেৰাহীখন বহাই দিছো এইবাৰ মই মছলাখিনি যোগাৰ কৰি লৈ ললো আদা নহৰু পেষ্টখিনি কৰি লও আৰু পিয়াজ কেইটাও কাটি লও আৰু আনফালে মোৰ সৰু সৰু আলু কেইটাও বইল কৰা হৈ গৈছে হেকেইটাও সাফা কৰি লও এয়া মই বইল কৰি লোৱা আলুখিনি খৰাহী এটাত কাঢ়ি ললো আৰু এয়া কণীও দিছিলো কাৰণ বাবু মাইনাই মাছ নেখায় হেহে হিয়তৰ কাৰণে কণী বনাব লাগিব এবাৰ মই আলু কেইটাৰ বাকলিখিনি গুছাই লম আলু কেইটাৰ বাকলিখিনি অকনমান ঠাণ্ডা হোৱাৰ পিছত এনেদৰে গুছাই লম ইয়াতে যদি ঠাণ্ডা পানী দিয়া হয় তেতিয়া হলে আলু কেইটা আকৌ টাইট হৈ যাব হেহে মই অকনমান ঠাণ্ডা হোৱাৰ পিছতে এনেদৰে বাকলিখিনি গুছাই লম মাছ ভজা তেলখিনিতে এয়া বাকলি গুছাই লোৱা আলুখিনি মই অকনমান ভাজি লম এয়া মই আলুখিনি অকনমান ফ্ৰাই কৰি লৈ ললো এবাৰ মই একেখিনি তেলখিনি দি দিছো এয়া কাটি লোৱা পিয়াজ এবাৰ মই পিয়াজখিনি ভালদৰে ৰঙচুৱা হোৱালৈকে এনেদৰে ভাজি ললো লৈ এইবাৰ এড কৰি দিম ইয়াতে মছলাখিনি পিয়াজখিনি ৰঙচুৱাকৈ ভাজি লোৱা হোৱাৰ পিছত এইবাৰ মই ইয়াতে 2 চামুচ দিম আদা নহৰু পেষ্ট আদা নহৰু পেষ্ট মই দিছো 2 চামুচ এইখিনিও ভালদৰে এনেদৰে লৰাই ভাজি লম অকনমান গেছটো লো ফ্লেমত ৰাখি ভাজিছো এইবাৰ মই ইয়াতে দি দিম এয়া দিলো জিৰা গুৰি এয়া দি দিছো ৰেড চিলি পাউডাৰ এয়া দি দিছো হালধি গুৰি আৰু এয়া দি দিছো নিমখ এইবাৰ মই দি দিম এয়া চিকেন মছলাখিনি এইবাৰ মই ভালদৰে তেল বিৰিঙি অহালৈকে ভাজি লম গেছটো লো ফ্লেমত ৰাখি মছলাখিনি যিমান ধুনীয়াকৈ ভাজি ল'ব পাৰি সিমান টেষ্টি হ'ব এয়া মই মছলাখিনি ভালদৰে ভাজি ললো এয়া দেখিছেনে তেল বিৰিঙি আহিছে এইবাৰ মই ইয়াতে এড কৰি দিম ভাজি লোৱা আলুখিনিৰে সৈতে মছলাখিনি আকৌ অকনমান সময় ভালদৰে ভাজি লম গেছটো লো ফ্লেমত ৰাখি এয়া দেখিছেনে মই ভালদৰে গেছটো লো ফ্লেমত ৰাখি আলুখিনি আৰু মছলাখিনি মিক্স হৈ যোৱাকৈ ভালদৰে ভাজি ললো এইবাৰ মই ইয়াতে অকনমান পানী এড কৰি দিম এইবাৰ মই ইয়াতে অকনমান পানী এড কৰি দিম আঞ্জাখন উতাল অহাৰ পিছত এইবাৰ মই ইয়াতে দি দিম এয়া ভাজি লোৱা মাছখিনি আপোনালোকে আৰু ভাবিব কিনো মাছ বনালে এয়া ৰূপচান্দা মাছ লোকেল মাছত কৰি মই ভাল পাওঁ ৰূপচান্দা মাছ এয়া ৰূপচান্দা মাছ কোনোবাই আকৌ চান্দা মাছ বুলিও কয় আমি ৰূপচান্দা বুলিয়ে কওঁ ইয়াতে মই আঞ্জাখন উতাল অহাৰ পিছত ইয়াতে এড কৰি দিলোঁ এয়া মাছ এয়া ৰূপচান্দা মাছ এইবাৰ অকনমান জাল খোৱাৰ পিছত আঞ্জাখন হৈয়ে যাব এয়া মোৰ সৰু আলুৰে মাছৰ তৰকাৰী ৰেডি হৈ গ'ল এইবাৰ মই দি দিম ইয়াতে ধনিয়া পাত এয়া গাইজ আমাৰ এয়া ফাইনেলি মাছৰ তৰকাৰী ৰেডি হৈ গ'ল এয়া দেখিছেনে দেখিবলৈ ইমান ধুনীয়া হৈছে আৰু খাবলৈও বহুত টেষ্টি হয় আপোনালোকেও এবাৰ এনেদৰে সৰু আলুৰে সৈতে মাছৰ আঞ্জা ৰেচিপিটো ট্ৰাই কৰি চাব ভিডিওটি চাই যদি ভাল লাগে প্লিজ চেনেলটি সাবস্ক্ৰাইব কৰি দিব আৰু লাইক এটা দিবলৈ নাপাহৰিব